মহিলা উদ্যমিতা আঁচনিৰ বাইদেউ সকললৈ আহিছে সুখবৰ আপোনালোকে 10,000 টকা এতিয়া লাভ কৰিব পাৰিব নতুনকৈ ফাইনেল তালিকা আহি গৈছে এখন তালিকাত আপুনি আপোনাৰ নামটো কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত মই আপোনাক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছখিনি দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যদি আপুনি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলৰ সাৰ্চ বাৰত ইয়াত আপুনি লিখিব mmua এখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপোনাৰ সন্মুখত প্ৰথম যিটো ৱেবছাইট আহিব এই লিংকত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ গোটেইখিনি আপুনি চেক কৰিব পাৰিব এতিয়া প্ৰথমতে আপুনি ইয়াত চাব পাৰিব ইয়াত দি আছে ত্ৰিলান ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত দি আছে এনালিটিক্স ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি যিখিনি ডাটা দেখিবলৈ পাইছে সেইখিনি হল ডিস্ট্ৰিক্ট উইজ ডাটা ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে কিমানখন ফৰ্ম কালেক্ট কৰা হৈছে আৰু কিমান আপলোড হৈছে আৰু কিমান ৰিজেক্ট হৈছে ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে ইয়াত কেৱল মাত্ৰ সংখ্যাখিনি দি আছে ডিস্ট্ৰিক্ট উইজ ডাটাত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া আপোনালোকে মেইন তালিকাত আপুনি আপোনাৰ নামটো কেনেকৈ চেক কৰিব পাৰিব যিখন ফাইনেল তালিকা আছে সেইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি ডাইৰেক্টলি একাউণ্টত লাভ কৰিব পাৰিব ইয়াৰ বাবে আপুনি ইয়াৰ পৰা বেক আহিব বেক আকৌ ইয়ালৈ অহাৰ পাছত আপুনি ইয়াত গুগলৰ সাৰ্চ বাৰত আপুনি লিখিব এছএছজি ৰিপৰ্ট এইখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপোনাৰ সন্মুখত ইয়াত বহুকেইটা ৱেবছাইট আহিব আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে এছএছজি এণ্ড মেম্বাৰ প্ৰফাইল মনিটৰিং ৰিপৰ্ট দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত আহিছে ৰিপৰ্ট আৰু দি আছে এছএছজি মিছ এন্ট্ৰি ৰিপৰ্ট দি আছে তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে ডাউনলোড ৰিপৰ্ট দি আছে আৰু দি আছে সিলেক্ট আপুনি সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ পাছত ইয়াত প্ৰথম দি আছে ডিস্ট্ৰিক্টৰ আপুনি লিষ্টখন চাব বিচাৰে নে যদি ডিস্ট্ৰিক্টৰ চাব বিচাৰে তেন্তে আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব যদি আপুনি ব্লকৰ লিষ্টখন চাব বিচাৰে তেন্তে আপুনি ব্লক সিলেক্ট কৰিব পাৰে আৰু যদি আপুনি আপোনাৰ গাঁৱৰ লিষ্টখন আপুনি চাব বিচাৰে তেন্তে আপুনি ভিলেজটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি ডান কৰিব ডান কৰাৰ পাছত ইয়াত দি আছে ডাউনলোড এক্সেল আপুনি এক্সেল ফৰ্মেটত ডাউনলোড কৰিব পাৰিব আৰু যদি আপোনাৰ মোবাইল ফোনত আপুনি চেক কৰি আছে তেন্তে আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত ইয়াত আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নাম পাই যাব পাছত আপুনি চাব পাৰিব ইয়াত দি আছে পেন্ডিং এছএছজি দি আছে আৰু দি আছে টোটেল এছএছজি ইয়াত আপুনি চাব পাৰিব ব্লু কালাৰ নাম্বাৰ দি আছে এই নাম্বাৰ কেইটাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি চাব পাৰিব ইয়াত সকলো নাম আহি গৈছে ইয়াত আপুনি আপোনাৰ নামটো চাব পাৰিব এখন তালিকাত ইয়াত আপুনি চাব পাৰিব এছএছজি মিছ পেন্ডিং ফৰ এপ্ৰুভেল ডাটা দি আছে ইয়াত আপুনি এপ্ৰুভেল আৰু পেন্ডিং ইয়াত আপোনাৰ এপ্ৰুভেল নাম আৰু পেন্ডিং নেম যদি আপোনাৰ থাকে তেন্তে ইয়াত আপুনি পাই যাব যদি আপোনাৰ নামটো পেন্ডিংত আছে তেন্তে আপুনি চাব পাৰিব আৰু যদি এপ্ৰুভেল হৈ গৈছে তেন্তে ইয়াত আপুনি চাব পাৰিব এখন ড্ৰাফট লিষ্ট হয় এখন লিষ্টত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি একাউণ্টত ডাইৰেক্টলি লাভ কৰিব পাৰিব এই লিষ্টখন বহুতো ডাঙৰ হয় ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি আপুনি মহিলা উদ্যমিতা আঁচনিত আবেদন কৰিছিল তেন্তে আপুনি এখন তালিকাত আপোনাৰ নামটো চোৱা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে আপুনি এখন তালিকাত আপোনাৰ নামটো অতি সোনকালে চাব সো ফ্ৰেণ্ডছ আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা অসুবিধা হয় কিবা প্ৰশ্ন থাকে তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব